নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, আজি আমি জুবিন দাৰ কেইটামান হামিঙৰ ওপৰত আমি কথা পাতিম। জুবিন দাই জীয়াই থকাৰ অৱস্থাত আমাক এনেকুৱা কিছুমান হামিং গীত আমাক দি থৈ গৈছে, সেই গীতকেইটা আমি হয়তো কোনো দিন জীৱনত পাহৰিব নোৱাৰিম। আৰু তেখেতৰ হামিং কোনেও হয়তো দিব নোৱাৰিব চাগে এইটো জনমত। ময়ো নোৱাৰোঁ, জাষ্ট মই কিন্তু ট্ৰাইহে গৈছোঁ দেই। ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। জুবিন দাৰ মই সকলোতকৈ এইটো হামিং মই বহুত ভাল পাওঁ। কোনটো জানেনে? এইটো হামিং মই ইমান ধুনীয়া পাওঁ, ইমান সুন্দৰ পাওঁ, মানে কোনো ভাষা নাই। কৈছোঁ নহয়, জুবিন দাই ইমান ধুনীয়াকৈ কি ধুনীয়া এটা স্কেলত লৈ গৈছে এই গানটো, এই হামিংটো খুব ধুনীয়া লাগে হয়নে? আপোনালোকে হয়তো এই হামিংটো সকলোৱে শুনিছে, আপোনালোকে কিমান ধুনীয়া লাগে হয়নে? জুবিন দা আপোনাৰ দৰে যদি এই পৃথিৱীত যদি আৰু এজন কোনোবা থাকিল হয়, নিশ্চয় আমাৰ ভাল লাগিল হয়। আপুনি আমাক বহুত দিলে, জুবিন দা বহুত দিলে। আৰু বন্ধুসকল, আৰু কেইটামান হামিং আছে, আপোনালোকক মই জাষ্ট অকণমান মই ট্ৰাই কৰি দিছোঁ দেই। আৰু 3 নম্বৰ হামিংটো হ'লে এইটো, এইটো মায়াবিনীৰ হামিং হয়। এটা কি সুন্দৰ লাগে হয়নে? এইকেইটা বহুত ধুনীয়া ধুনীয়া হামিং বন্ধুসকল, মই খুব ভাল পাওঁ। আপোনালোকে কেনে পায় নাজানো। আৰু বন্ধুসকল, আমি নেক্সট আকৌ আমি হামিং লৈ আহিম জুবিন দাৰ গীতক লৈ। যদি হামিংকেইটা বন্ধুসকল ভাল পালে, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম। বাই বাই।